এফালে দেখিছে আপোনালোকে এইখিনি মই ৰেডি কৰি ললো এয়া এফালে তেল পুৰা গৰম হৈ গৈছে হাই এভৰিৱান নতুন এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আজি মই এটা ৰেচিপি বনাম পটল আলু ৰঙালাও এনেকৈ বনাম আগতে তো দিছো একদম সিম্পল তো ভাবিলো আপোনালোকক শেয়াৰ কৰো যেটো বনাম আজি ভিডিঅটো চোৱাৰ পিছত কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব ভালদৰে চাব ভিডিঅটো শেষলৈকে গুড ইভিনিং গাইস আৰু এতিয়া মই বনাব লৈছো চাহ হাজবেণ্ড আহি পাইছেহি মানে চাহ একাপ খাই সেইকাৰণে ভাবিলো বনাই লওঁ আৰু ইভিনিং টাইমত এফালে হাজবেণ্ডে লৈ আহিছে চাওমিন ইভিনিং টাইমত কিবা এটা এনেকে খাবলৈ পালে ভাল লাগে আৰু এতিয়া খাওঁ দুইজনে এয়া খাবৰ কাৰণে ৰেডি কৰি লৈছো আৰু এয়া পাচলি উলিয়াই লৈছো মানে এইখিনি এতিয়া কাটিম পটলৰ ৰেচিপি এটা বনাম বুলি ভাবিছো তাকে চাওঁ কেনেকে বনাব পাৰো এবাৰ চাই লওঁ বনাই থাকোতে আকৌ দেখুৱাই থাকিম দেই চাই থাকিব ফাইনেলি এয়া চাহ ৰেডি এয়া দুটা কচুৰি লৈছো আৰু দুটা মিঠাই লৈ লৈছো তো এয়া খাই লওঁগি ফাইনেলি চাহটা খাই আহি আৰু এতিয়া মই খানা বনাব লৈছো ৰাতিৰ কাৰণে তাৰ পিছত পটলৰ ৰেচিপিটো এতিয়া বনাম তাকে ৰেডি কৰি ললো বস্তুবিলাক এইখিনি পটল কাটি ললো কেইটামান আৰু লগতে লৈছো এটা আলু কাটি লৈছো আৰু এটা তেজপাত লৈছো আদা নহৰু অকণমান পিচি লৈছো আৰু লগতে এটা পিয়াজ লৈছো সৰু পিয়াজ ইমানে আৰু ৰঙালাও আছে দেই ৰঙালাওটো এইখিনি এচিটো ৰঙালাও লৈছো এইকেইটা বস্তু দিয়ে এতিয়া মই বনাম ইয়াত মই কেইটামান মছলা দিম সেইকেইটা খালি এতিয়া উলিয়াই লোৱা নাই পাছত দি থাকোতে মই দেখাই যাম কেনেকৈ বনাম আগতে ৰেচিপিটো মই দিছো বাৰু একদম ইজি বৰ বেছি টান নহয় এনে সিম্পলকৈ বনাব পাৰি খালি অকণমান এনেকৈ বনালে যেনিবা টাইম লাগে আৰু ভালকৈ বনাব গ'লে বস্তুবোৰ অকণ টাইম লাগে সেইকাৰণে অকণ এতিয়া ভালকৈ বনাই দেখাম আৰু গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে প্ৰথমতে মই তাৱাখন পাতি লৈছোঁ অলপ গৰম কৰিব দিছোঁ তাৱাখন যেহেতু গৰম হৈ গৈছে সেইকাৰণে অকণমান মিঠাতেল লৈছোঁ ইয়াতে দি দিছোঁ মিঠাতেল অকণ সৰহকৈ দিছোঁ মানে এইখিনি প্ৰথমে মই ফ্ৰাই কৰি ল'ম তাৰপিছত তেলকণ গৰম হ'ব লাগিব পূৰা এইফালে তেল পুৰা গৰম হৈ গৈছে আৰু ইয়াতে এতিয়া মই পটলখিনি দি দিম পটলখিনি ইয়াতে দি দিছোঁ ফ্ৰাই কৰিব লাগিব মই নিমখ হালধি একো নিদো অকল ফ্ৰাইহে কৰিম পাছত দিয়া হ'ব যেহেতুকে সেইকাৰণে এতিয়া নিদিলেও হ'ব আৰু ইয়াৰ পিছতে মই এই কাটি থোৱা আলুখিনিও মানে ফ্ৰাই কৰি ল'ব লাগিব আৰু লগতে ৰঙালাও আৰু এইখিনি প্ৰায় ফ্ৰাই হৈ গৈছে অলপ অলপ ৰঙা পৰিছে দেখিছে যিহেতু এতিয়া এইখিনি নমাই থৈ দিম আৰু ইয়াৰ পিছতে মই আলুখিনি ফ্ৰাই কৰি ল'ম এইখিনি ফ্ৰাই হৈ গ'ল আৰু এতিয়া থকা তেলকণতে এই আলুখিনি এইখিনিও মই এতিয়া ইয়াতে দি দিছোঁ ফ্ৰাই হ'ব অকণমান ফ্ৰাই হ'বলৈ দিম বৰ বেছিকৈ ফ্ৰাই নকৰোঁ অলপমান ফ্ৰাই হ'লে হ'ব আৰু এইফালে আলুখিনি পূৰা ফ্ৰাই হৈ গ'ল দেখিছে পূৰা ৰঙা হৈ গৈছে অলপমান ভাঙি চাইছোঁ এনেকৈ যেতিয়া সিজিছে বুলি গম পাইছোঁ আৰু যেতিয়া ভাং খাই গৈছে এতিয়া জানিব এইখিনি নমাব হৈ গ'ল পূৰা এইখিনি নমাব পৰা হৈ গৈছে আৰু এতিয়া মই ইয়াৰ ছাইডতে এইখিনি কাঢ়ি লৈছোঁ
এইখিনি পুৰা ধুনীয়াকৈ সিজিলেই আৰু ৰঙালাওখিনি মই ফ্ৰাই নকৰোঁ যেহেতু ৰঙালাও পটককৈ সিজে সেইকাৰণে নকৰোঁ এইখিনি এতিয়া ইয়াতে অকণমান তেল দিম যেহেতু তেল অলপ কম হৈ আছে সেইকাৰণে অকণমান দিব লাগিব অকণমান দিছোঁ বৰ বেছিকৈ নাই দিয়া এতিয়া দি দিম ইয়াতে মই পাঁচফোৰণ পাঁচফোৰণটো অলপ ভালকৈ ভাজ ল'ব লাগিব অলপমান ক'লা পৰিব লাগিব পাঁচফোৰণ দিয়াৰ পিছত এতিয়া মই দি দিম ইয়াতে পিঁয়াজ ইয়াতে দি দিছোঁ পিঁয়াজ অকণমান ৰঙা হওক পিঁয়াজখিনি আৰু গোন্ধটো ভাল আহিবৰ কাৰণে এটা মই তেজপাত দি দিছোঁ জুইটো অকণমান কমাই ৰাখিছোঁ পিঁয়াজখিনি যিহেতু দেখিছে অলপমান ৰঙা পৰিলে এতিয়া ইয়াতে মই দি দিম ৰঙালাওখিনি কিন্তু এতিয়া যেহেতু মোৰ ওচৰত বিলাহী নাই সেইকাৰণে মই এনেকৈ বনাইছোঁ কিন্তু দিব পাৰিলে বেছি ভাল হয় আৰু ৰঙালাও দিয়া হৈ গ'ল ৰঙালাও দিয়াৰ পিছতে এতিয়া মই ইয়াতে দি দিছোঁ আদা নহৰু পেষ্ট বনাই থৈছিলোঁ যিখিনি সেইখিনি ইয়াতে দি দিলোঁ এতিয়া মই ইয়াতে দি দিছোঁ অকণমান নিমখ নিমখটো সোৱাদ অনুযায়ী দিব লাগিব যেহেতু এতিয়া মই অলপমান দিছোঁ যদি কম হয় পাছত আকৌ দিব লাগিব আৰু অকণমান মই ইয়াতে দি দিছোঁ চেনি যেহেতু ৰঙালাও দিয়া হৈছে তাৰ টেষ্টটো অলপ বেছিকৈ আহিবৰ কাৰণে চেনি দি দিয়া হৈছে ফাইনেলি ইয়াতে দিব পৰা হৈ গৈছে এইখিনি যিখিনি মই ফ্ৰাই কৰি ৰাখিছিলোঁ আলু আৰু পটল মই এতিয়া ইয়াতে দি দিছোঁ গোটেইখিনি আৰু এতিয়া ভালদৰে গোটেইখিনি লৰাব লাগিব অলপ সময় মই মছলা এতিয়া দিয়া নাই বাকি থকা মছলাখিনি ইয়াত যেতিয়া অলপমান সিজি আহিব আৰু পানী দিয়া হ'ব তাৰ পাছতহে সেইখিনি মছলা দিয়া হ'ব এতিয়া এইখিনি অকণমান এনেকৈ তেলটো লাগিবৰ কাৰণে অলপ সময় লৰাই থাকিলে হ'ল এইখিনি সিজিবৰ কাৰণে মই এতিয়া ইয়াত অকণমান পানী দিম বৰ বেছিকৈ পানী দিয়া নাই অকণমান দিছোঁ যাতে এইখিনি যিহেতু চব্জি হ'ব সেইকাৰণে অকণমান দিছোঁ শুকাব লাগিব পানীখিনি অকল সিজিবৰ কাৰণেহে দিয়া হৈছে পাছত পানীটো আমি শুকুৱাই পেলাম পানী দিয়াৰ পিছত অকণমান মই দিছোঁ হালধি দিয়াৰ পিছত দিছোঁ অকণমান ধনিয়া পাউডাৰ আৰু দিছোঁ এইটো কাশ্মীৰী মিক্স পাউডাৰ আৰু দিছোঁ ইয়াতে অকণমান জিৰা পাউডাৰ গোটেই মছলাখিনি দিয়া হৈ গ'ল আৰু মছলা দিয়াৰ পিছত এইখিনি অকণমান ভালদৰে লৰাব লাগিব আৰু অলপ মই পানী দি দিছোঁ সিজিবৰ কাৰণে এইটো ৰঙালাওটো সিজিব লাগিব পুৰা সেইকাৰণে মই পুৰা এক গিলাচ পানী দিয়া হ'ল আৰু এইখিনি সিজিব লাগিব গেছটো বেছি কৰি ৰাখিছোঁ যাতে এইখিনি সোনকালে সিজে এতিয়া হৈ গ'ল ইয়াতে মই ঢাকোন দি অলপ সময় ৰাখি দিম ভালদৰে সিজিবৰ কাৰণে বস সিজক এইখিনি তাৰপিছত চাম কেনেকুৱা হয় মই এতিয়া এইখিনি নমাই চাওঁ কেনেকুৱা হৈছে আৰু পানীটো প্ৰায় শুকায়ে গ'ল
পানী পুৰা শুকাই গৈছে, দেখিছে নাইকিয়াই হৈ গ'ল। আৰু গোন্ধটো কিন্তু খুব ধুনীয়া আহিছে। এইখিনিত মই আৰু অকণমান পানী দিব লাগিব। যেহেতু ৰঙালাও দিয়া হৈছিল সেইকাৰণে পানীৰ পৰিমাণটো অলপ বেছিকৈ লগা হৈছে। তাৰ কাৰণে মই আৰু অকণমান পানী দি দিছোঁ। পানীটো নিজৰ মতে দিলেই হ'ল। ইয়াতে মই পানী আৰু অলপ এড কৰিছোঁ, তেতিয়া আৰু অলপ সিজিব। অলপমান আঠা টাইপ হ'লে ভাল লাগে, মানে গ্ৰেভি হ'লে ভাল লাগে আৰু সেইকাৰণে মই অকণমান পানী দি আৰু অকণ সিজাম। পানী দি থকা হৈছে সেইকাৰণে মই অকণমান নিমখ আৰু এড কৰিছোঁ, যাতে কম নহয়। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। আৰু নিমখ দিয়াৰ পিছত এতিয়া মই অকণমান ভালদৰে এইখিনি লৰাই দিছোঁ, যাতে নিমখটো ভালকৈ সোমাই যায়। পানী দিয়াৰ পিছত আৰু অলপ এইখিনি সিজাব লাগিব। তাৰপিছত আমি চাম, ইয়াত আৰু বেছি সিজাব নালাগে, এইটোৱে লাষ্ট। আৰু ইয়াৰ পিছত আমি উদঙাই চাম, তেতিয়া আমি নমাই থৈ দিম। আৰু ফাইনেলি এইখিনি মই এতিয়া উদঙাই চাওঁ, পূৰা সিজি আছে। জুইটো অকণমান কমাই থোৱা হৈছিল আৰু এতিয়া মই বঢ়াই দিছোঁ। অলপ গ্ৰেভি হ'ব লাগিব, যিহেতু পানীখিনি আৰু অকণমান শুকাব লাগিব। এইখিনি শুকাবলৈ আছে, ভালকৈ শুকাব লাগিব পানীখিনি। এতিয়া এইখিনি ঢাকোন নিদিওঁ আৰু এইখিনি এনেকৈ লৰাই লৰাই মই শুকুৱাই পেলাম পানীখিনি। অকণমান লৰালেহে বস্তুটো ধুনীয়া হয়, দেখিবলৈও ধুনীয়া হয় আৰু অলপ বেছি আঠা হৈ যাব। আৰু এনেকৈ ট্ৰাই কৰি চাবচোন। মোৰ মানে এনেকৈ বনাই থাকোঁতেই মানে গোন্ধটোতে ধুনীয়া লাগিছে আৰু খাবলৈ খুবেই টেষ্টি হয়। এইখিনি প্ৰায় হৈ গৈছে, দেখিছে। ইয়াতকৈ আৰু একো সিজাব নালাগে। এতিয়া এইখিনি নমাই থৈ দিম। আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু যদি ট্ৰাই কৰিম বুলি ভাবিছে, এবাৰ ট্ৰাই কৰি চাব পাৰে। কিবা এটা বস্তু যদি এনেকৈ ভালকৈ যদি বনাই খায় অকণমান কষ্ট কৰি, তেতিয়াহ'লে তাৰ টেষ্টটো অলপ বেলেগ পোৱা যায়। এতিয়া এইখিনি মই নমাই থৈ দিম। গেছ অফ কৰি দিলোঁ। ফাইনেলি হৈ গ'ল বনাই। গাইছ, এইফালে দেখিছে আপোনালোকে, এইখিনি মই ৰেডি কৰি ল'লোঁ। আৰু ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইখিনি হৈয়ে গ'ল যিহেতু, এতিয়া মই ইয়াত বাতি এটাত কাঢ়ি লৈছোঁ। আৰু এইখিনি এতিয়া আমি টেষ্ট কৰি চাই লওঁ কেনেকুৱা হৈছে। কেনেকুৱা হৈছে কোৱা? অকণমান উলিয়াইছোঁ। ধুনীয়া হৈছে। যিহেতু শুই আছিলে গৰমত, সেইকাৰণে গোটেইখিনি দেখুওৱা নাই আৰু দেই। টেষ্ট কৰি যিহেতু কৈছে ধুনীয়া হৈছে, আৰু মই বহুত কষ্টৰে বনাইছোঁ। অকণমান বস্তু বৰ বেছিও নহয়, কিন্তু সেইখিনি বনাওঁতে মোক ভালেমান টাইম লাগিছে। আৰু গৰম যিহেতু, আৰু ধুনীয়া হৈছে বুলি যিহেতু কৈছে, সেইকাৰণে আপোনালোকেও ট্ৰাই কৰি চাব। যদি পটল আনে ঘৰলৈ, এনেকৈ বনাই খাবলৈ চেষ্টা কৰিব।